হে গাইজ ফাৰ্ষ্টতে ভালদৰে কথাটো শুনক, জানক, বুজক আৰু দিমাগত সোমাই লওক, ঠিক আছে। ছ'চিয়েল মিডিয়া য'ত আমি ভিডিঅ' আপলোড কৰোঁ, আমি এইটো মানে চবকে দিছে, চবকে মানে ৱৰ্ল্ডত যিমান মানুহ আছে চবেই ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰিব পাৰে। সেইবোৰ এইটো নহয় যে আপুনি জাহাতা পাতা উল্টা পাল্টা ভিডিঅ' আপলোড কৰি মানে কি ক'ম আৰু, মানে এটা লিমিট আছে। লিমিট মানে কি, লিগেল এটা আছে না, চব বস্তু এটা লিগেল বোলা বস্তুটো আছে। লিগেল বোলা বস্তুটো যদি আউট হৈ যায়, আউট অফ মানে আপুনি যদি লিগেলৰ ওপৰত ইলিগেল মানে কি, মানে কিবা হিংসা প্ৰমোট কৰা হয়, যদি ভিডিঅ'ত মানে হিংসা যদি মানে বাঢ়াই আছে, মানুহৰ মনত যদি হিংসা সোমাই দি আছে, তেনেহ'লে মানে এইটো লিগেলত নহয় আৰু মানে মই কথা কৈ আছোঁ মিষ্টাৰ ফেজু মানে কেইদিনমান আগত এটা ভিডিঅ' আপলোড কৰিছিল তবৰিজ আনচাৰীৰ ওপৰত। ভিডিঅ'টো মানে বনাইছিলে আৰু কিবা মানুহবোৰে মানে ভাল পোৱা নাই এইটো ভিডিঅ' চাই পেলাই, আৰু কিবা কিবি মানে হেট্ৰেড, মানে বহুত হেট্ৰেড মানে ফেলাই আছিল, মানে হেট্ৰেড কিন্তু মানে হিংসা মানে ফেলাই আছিল, হিংসা প্ৰমোট কৰি আছিল। এইটো কাৰণে ভিডিঅ'টো মানে কিছুমানে ভাল পোৱা নাই। চ' তাৰ কাৰণে মানে এজন ৰমেশ নামৰ মানে ছ'চিয়েল ৱৰ্কাৰে মানে ইয়াৰ ওপৰত কেছ কৰি দিছে, এইটো ভিডিঅ'ৰ ওপৰত কেছ কৰিছে। তাৰ কাৰণে ইয়াৰ একাউণ্টটো আৰু 3-4জনৰ, ইয়াত টিম 07ৰ 3-4জন মানে যোনে ভিডিঅ'টো আছিল 3-4জনমান সিহঁতৰ ভিডিঅ' মানে একাউণ্টটো মানে ছাছপেণ্ড কৰি দিছে। কি ঠিক 3-4 দিন পিছত আহি যাব পাৰে আকৌ, কিন্তু এতিয়ালৈ এতিয়া যদি টিকটকত আপুনি গৈ চাৰ্চ কৰে সিহঁতৰ একাউণ্টটো বিচাৰি নাপাব। চ' এইটো মানে ভিডিঅ'টো এনেকুৱা মানে আচৰ কৰিছে, মানে বনাব কিয় লাগে মানে ইমান ডাঙৰ এটা টিকটকাৰ যাৰ মানে ইমান ফেন ফলোয়িং আছে, ইমান ওপৰত গৈ এনেকুৱা ভিডিঅ' বনালে মানে মানুহেতো বেয়া পাব। সৰু ডাঙৰলৈ কথা নাই, মানে চবেতো সৰুৰ পৰাই ওপৰত উঠে। এতিয়া চোৱা, সৰুৰ পৰা ওপৰত উঠিলে কি হ'ল, যেনেকুৱাকৈ ওপৰত উঠিছে এনেকুৱাকৈ তলত নামিও গৈছে। আৰু ৰিচেণ্টলি এটা এলবাম এটা কৰিছিল টেৰিবিন কিবা এনেকুৱা আমাৰ জি মিউজিক কোম্পানীৰ লগত এলবাম এটা কৰিছিল। এইটো ভিডিঅ'ৰ কাৰণে, এইটো মানে কেছটো ফাইল কৰাৰ কাৰণে সেইটো এলবামটোও মানে ডিলিট কৰি দিছে জি মিউজিক কোম্পানীয়ে। তো আপোনালোকে চাওক, গতিকে ছ'চিয়েল মিডিয়াত যেতিয়াও মানে ভিডিঅ' আপলোড কৰে ভাবি চিন্তি আপলোড কৰিব, ঠিক আছে। ছ'চিয়েল মিডিয়া মানে এনেকুৱা বস্তু, চবেই আপলোড কৰে ভিডিঅ', ময়ো জানো চবেই ময়ো আপলোড কৰোঁ, আপুনিও আপলোড কৰে, মানে বহুতে আপলোড কৰে। সেইবুলি কি আপোনাৰ উল্টা পাল্টা ভিডিঅ' আপলোড কৰিব যে সেইটো কথা নহয়, আৰু ভাবি চিন্তি আপলোড কৰিব যাতে আপোনাৰ কোনো এফেক্ট নকৰে লাইফত, আপোনাৰ পাৰ্চনেল লাইফত এফেক্ট নকৰে। এইটো আজি ভিডিঅ' এইটো কাৰণে বনাইছোঁ মই, যাতে আপোনালোকে জানে বুজে যে ছ'চিয়েল মিডিয়া মানে দিছে বুলি আপুনি যাহা ভিডিঅ' আপলোড কৰিব। চ' ভালদৰে আপলোড কৰিব, অলপমান চাই চিন্তি আপলোড কৰিব, আৰু কিবা যদি বেয়া কণ্টেণ্ট থাকে 18+ কণ্টেণ্ট ৰেষ্ট্ৰিকশ্যন লগাব, নহ'লে আপোনাৰ ভিডিঅ'ত ৰিমুভটো কৰিবই। একাউণ্টৰ বেন মানে কি, একাউণ্ট ছাছপেণ্ড কৰি দিব, একাউণ্ট ব্লক কৰি দিব, এনেকুৱা কিবা থাকে আৰু। চ' ভালদৰে কৰিব। আপোনালোকে এতিয়া চাব পাৰে টিকটকত গৈ চাৰ্চ কৰিব মিষ্টাৰ ফেজু, ইয়াৰ একাউণ্টটো নাপাব। কেইদিনৰ পিছত পাব পাৰে, নাপাব পাৰে, কোনো ঠিক নাই। এতিয়া মানে কেছটো ছল্ভ হোৱা নাই। চ' আমাৰ ৰমেশ ছ'চিয়েল ৱৰ্কাৰে মানে কেছটো দিছে। চ' এইটো কাৰণে এতিয়া কিমান দিন চলে নাজানো, 3-4জনৰ মানে একাউণ্ট বেন হৈছে টিম 07ৰ। চ' কি ক'ম আৰু এতিয়া, মানে যেতিয়া ভিডিঅ' আপলোড কৰিব ভাবি চিন্তি আপলোড কৰিব। চ' আজিৰ কাৰণে এইখিনিয়ে। চ' লাভ ইউ গাইজ, আৰু ভালকৈ থাকিব, ভালকৈ আপলোড কৰিব। অ'কে, বাই।